জনগোষ্ঠীৰ নেতা নহয়, হাগ্ৰামা মহিলাৰী কাকো চিনি নাপায়, এটাই চিনি পায়, ইটো হল শ্ৰীৰামপুৰ গেট। ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটাই দেখে, ইটো হল শ্ৰীৰামপুৰ গেট। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই আহ্বান কৰিছো, তেখেতে শ্ৰীৰামপুৰ গেটত আহি যি কি নহওক এটা বিল্ডিং পৰি আছে, এই বিল্ডিংটো লওক, আমি চৰকাৰে ৰিপেয়াৰিং কৰি দিম, তাতে থাকিব পৰা পানী, ইলেক্ট্ৰিচিটি, এচি সব লগাই দিম, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাতে বহি পেলাই ট্ৰাক বিলাক হিচাপ কৰি থাকক, কিমান মাছৰ ট্ৰাক আহে, কিমান কি আহে, কিমান লোহা লকৰ আহে, এইটো হিচাপ কৰক, আমাকো হিচাপ দিয়ক, আৰু কিমান পইচা পায় তেখেতে নিজে হিচাপ কৰি যিমান লাগে তেখেতক লওক, UPPL দলক আমাৰ কোনো শ্ৰীৰামপুৰ গেটৰ পইচা নালাগে, কোনো শ্ৰীৰামপুৰ গেট টাৰ্গেট কৰি আমি চৰকাৰ চলাবলৈ অহা নাই। আমাৰ মা, দেউতা, দাদা, ভাই, বড়োলেণ্ডৰ লক্ষ লক্ষ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ কাৰণে ৰাজনীতি কৰিবলৈ আহিছো, শ্ৰীৰামপুৰ গেটৰ কাৰণে নহয়। আজি হাজাৰ হাজাৰ ট্ৰাক আহিছে গৈছে, ইয়াৰ লগত আমাৰ কি মতলব আছে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ইতিমধ্যে যে এই সময়ত কোনো শ্ৰীৰামপুৰ গেট নহয়, কোনো সিন্ডিকেট, কোনো কৰাপশ্যন, কোনো ধৰণৰ টলাৰেট কৰা নহব। আৰু সেই হিচাপে আজি বড়োলেণ্ড অঞ্চলতো আমাৰ কাউন্সিলত BPFৰ সময়ত যদি 100% কৰাপশ্যন আছিলে, এই কৰাপশ্যনটো বন্ধ কৰাৰ কাৰণে আমি কাম কৰি আছো। সেইকাৰণে ৰাইজ, আজি আমি খেতিয়কৰ কাৰণে আঁচনি লৈছো, সেল্ফ হেল্প গ্ৰুপ বিলাকক অহা 1 মাহৰ ভিতৰত 3800 সেল্ফ হেল্প গ্ৰুপক অনুদান দিয়া হ'ব। অনচাই বিধানকি দিছো, আমি জ্ঞান চেৰাং বিধানকি দিছো, 10,000 আমাৰ বুৱনী শিপিনীক আমি স্কিল ট্ৰেইনিং কৰিবলৈ গৈ আছো। বড়োলেণ্ডত আজি স্কিল ট্ৰেইনিং চেণ্টাৰ হ'বলৈ গৈ আছে, কোকৰাঝাৰত মেডিকেল কলেজ হৈ গ'ল, তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণ হৈ আছে। কিমানখিনি ৰাস্তা ইতিমধ্যে 2 বছৰত নিৰ্মাণ কৰা হ'ল, কিমানখিনি দলং নিৰ্মাণ কৰা হ'ল, আজি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কিমানখিনি কাম কৰা হ'ল, এইটো আমি 2 বছৰত যিমান কৰিছো, 17 বছৰত হাগ্ৰামা মহিলাৰী চৰকাৰে এইটো কৰিবলৈ পৰা নাই। সেইকাৰণে আজি লাজ পাই পেলাই আবুল তাবুল কথাবিলাক বকি আছে। মাটি বাৰীৰ অধিকাৰ দিয়া নাই বুলি কৈছে, 17 বছৰত তেখেতে মাটি বাৰীৰ অধিকাৰ দি শেষ কৰিব লাগিছিলে, কিয় নকৰিলে তেখেতে? আজি 2 বছৰত আমি 30,000তকৈ বেছি মানুহক পৰিয়ালক মাটি অধিকাৰ দিছো। অহাকালি প্ৰায় 6,000 পৰিয়ালে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত মাটিৰ অধিকাৰ পাব। ওদালগুৰিত আমি ৰেডি কৰিছো, বাক্সাত আমি ৰেডি কৰিছো, আৰু অহা 8 তাৰিখত আমাৰ যিমানখিনি মণ্ডল কানানগৈ চাৰ্কল অফিচাৰক লৈ দিনজোৰা চেমিনাৰ হ'ব। ইয়াৰ পিছত অহা 2 বছৰত আমাৰ টাৰ্গেট 85% মানুহৰ ভূমিৰ সমস্যা সমাধান হ'ব বড়োলেণ্ডত, যিটো নেকি হাগ্ৰামাই সহ্য কৰিব নোৱাৰে। আজি কৈছে UPPLে ইভেকশ্যন কৰিছে, UPPLে কাক ইভেকশ্যন কৰিব? BPFৰ লিডাৰ বিলাকে শ বিঘা চাহ বাগান বনাইছে, ৰাবাৰ বাগান বনাইছে, এইবিলাকে আমি ইভেকশ্যন কৰিবলৈ গৈ আছো। ৰাইজক ইভেকশ্যন কৰা আমাৰ লক্ষ্য নহয়। এই ৰাইজ আমাৰ দাদা, ভাই, মা, দেউতা, তেখেতসকলক যাৰ ভূমিহীন হয়, তেখেতসকলক অলপ হ'লেও ভূমি দি পেলাই নিগাজিকে ইয়াত যাতে জীয়াই থাকিব পাৰে, এই অধিকাৰটোহে আমি দিবলৈ গৈ আছো। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, কোনো সন্দেহ হ'ব নালাগে। আজি উগ্ৰপন্থী সমস্যা সমাধান হ'ল, সকলো শান্তি আহিল। এই সময়ত তেখেতসকলে বিভিন্ন আবুল তাবুল কথা কৈ পেলাই ৰাইজক বিপথে পৰিচালনা কৰিব বিচাৰিছে। কিন্তু যেতিয়ালৈকে UPPL BJPৰ চৰকাৰ আছে, যেতিয়ালৈকে UPPL দল আছে, তেতিয়ালৈকে ইয়াত না হাগ্ৰামা মহিলাৰী না তাৰ কোনো কোম্পানী ইয়াত কোনো ৰাইজক বিপথে পৰিচালনা কৰিব নোৱাৰিব, আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে, ডেইলি 30 লাখ 40 লাখ লৈ আছে। আৰু ইহঁতৰ মই আজি কম, ইহঁতৰ প্ৰমোদ বড়ো কিবা নাম আছিল, দৌদে আৰু গলডং, এই দুইজনে মেইন কালেক্টৰ। দৌদে আৰু গলডং এই দুইজনক ধৰিলে চব পইচা পাই যাব। প্ৰমোদ বড়োৰ কি জড়িত আছে নাই, মুঠতে এই দুইজনে পইচা কালেক্টৰ, দৌদে আৰু গলডং, এই দুইজনক ধৰিলে আৰামছে পইচা পাব। যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব, মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব। এইটো ব্লেক মানি পইচা কালেকশ্যন, এইটো সিন্ডিকেট শ্ৰীৰামপুৰত। দুইজনৰ নাম কৈ দিছোঁ মই, আপোনালোকে ধৰি